হাই বন্ধুসকল, আপোনালোকে ভালে আছে আশা কৰোঁ। চাওক, আজি আমি আহিছোঁ উকিয়াম পিকনিক স্পট প্লেছত। চাওক কিমান মানুহ হৈছে আজি, বহুত মানুহ হৈছে ইয়াতে আহি চালোঁ। বহুত এনজয় কৰি আছে মানুহবিলাকে, পিকনিক খাই আছে। চাওক নাওবিলাক চলি আছে, এই দূৰৰ পৰা দেখা যায়। চাওক এই মানুহবিলাক এতিয়া পাহাৰত উঠি আছে, কিছুমানে ফুৰিবলৈ যাই আছে। আৰু ইয়াতে এটা সাঁকো আছে, বাঁহৰ সাঁকো, সৰু এটা বাঁহৰ সাঁকো আছে। এই চাওক মানুহবিলাক ওপাৰেদি মানে খোজকাঢ়ি এই পাহাৰৰ মাজেদি যাই আছে। আৰু ইয়াতে মানুহবিলাকে মানে খানা চানা বনাই আছে। চাওক খানা চানা বনাই মানে তাতে বক্স চক্স বজাই আছে, এনজয় কৰি আছে বহুত। চাওক আৰু মানুহবিলাক মানে বুটেৰে নদী দি কৰি আছে, ঘূৰি আছে। আজিৰ ব্লগটো এইখিনিতে সমাপ্ত কৰিছোঁ।